আজি এটা জেগাত যাবলৈ ওলাইছোঁ, ফাৰ্ম এখনত যাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক আৰু ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। শ্ৰুতিকে তোমাৰে হাঁহি আছে কত ৰং নজনাকৈ, বাৰিষাৰে বৰষুণে তোমাৰ কথাকে কব, অভিমানী প্ৰতি খোজে নিয়ৰ কণা সদাব। বাহিৰত গৈছে, এৰি দিছোঁ। এইটো মানে খানা আছে কাৰণে ইয়াক বান্ধি থৈছোঁ। মোটামুটি 8টা ছাগলী আছে আৰু আছে, ওপৰত আছে। আহক, আপোনাক দেখাই আছোঁ, আহক। আমি তাৰ পৰা ডাঙৰ হ'লে ইয়াতে থওঁ। এইটো মানে তাৰ পৰা যোনটো ডাঙৰ হৈ যায় সেইটো ইয়াতে ষ্টক কৰিবি। ইয়াৰ পৰা আৰু এইবিলাকে কণী পাৰি আছে না নাই? কণী পাৰি আছে, মোটামুটি পাৰে। কেইটামানে পাৰি আছে, কেইটামানে পৰা নাই, বিক্ৰী কৰোঁ। চানা পোৱালি কেনেকৈ জগায়? পোৱালি জগাওঁ আমি। পোৱালি জগোৱাৰো এটা জেগা আছে, তাত দিওঁ, কণীটো উমনি দিওঁ। উমনি দিওঁতে আৰু বেলেগ জেগা আছে, তাত দিওঁ। দুটাতে 100 মান আছে আৰু আছে মোটামুটি। এইখিনিয়ে আৰু নকৰ দি এইটো লাগিব নেকি? এইটো লাগিব, কোনটো লাগিব আপোনাক? ওজন আধা কিলো মানৰ আছে ন? আধা কিলো মান হ'ব ন এটাত? বেছি নহয়। এইবিলাক কয়লাৰ নেকি? এইবিলাক কয়লাৰ নহয়, এইটো কিয় সোণালী নেকি? সোণালী মুৰ্গী। আপোনালোকে জানেনে এই চৰাইকেইটাৰ নাম? কমেণ্ট বক্সত জনাবচোন, জানে যদি। বৰষুণ দি আছে, পুৰা পিছল হৈ আছে। একদম লেটেষ্ট নিউজ। তুমি নামি ছায়া ছায়া ছায়াতি হৈ মায়াবিনী, গুপুতে কৈ দিয়া বতৰ বেয়া কাৰণে গোপন মনৰে কথা। এইবিলাক কি ক'ব আৰু, উপায় নাই আৰু। কি বেমাৰ মৰিছে? এইটো বেমাৰটো মানে কি নিজে নিজে মৰি থাকে আৰু, এনেকৈ মৰে। বহুত মৰিছে, মোটামুটি 100-200 মৰি গ'ল। এই এটা এইবিলাক চব এইবিলাক বেমাৰ হৈ মৰিছে। এইবিলাক গোটেই মৰিছে। মোৰ লছৰ ওপৰত তথাপিও আৰু ঈশ্বৰে দি দিছে, তাকে আৰু এইবিলাক কোনো এক্সট্ৰা কথা কৈছে, বেমাৰ লগা কাৰণে কথা কৈছে। এইটো বেমাৰী মুৰ্গী। আমাৰ ইয়াতে পুখুৰীত এই মুৰ্গী ইয়াতে এইখিনি ৰাখিছোঁ। মোটামুটি আপোনাৰ ইয়াতে 300-400 মান আছে। এইবিলাক মুৰ্গী আছে ইয়াত। চব এনেকুৱা নিজৰ নিজে বাৰিষাৰে বৰষুণে
তোমাৰ কথাকে আপোনালোকক যদি ৰাম চাইকেল লাগে বা লোকেল চাইকেল লাগে আপোনালোকে ইয়াৰ পৰা ৰাম চাইকেল লৈ যাব পাৰে বহুত কম মূল্যত দি আছে আৰু লগতে মই আপোনালোকক কণ্টেক্ট নাম্বাৰটো দি দিম আৰু এড্ৰেছ ক'ম আছে নুব শ্ৰুতিকে তোমাৰে হাঁহি আছে কত ৰং নজনাকৈ বাৰিষাৰে আপোনাৰ বিজনেছ কেনেকুৱা চলি আছে একদম মোটামুটি কিবাকে চলি ইমান আছে যি মুৰ্গী পুহি আছে আপুনি কেনেকৈ চম্ভালি আছে মুৰ্গীটো আপোনাৰ আধাৰটো দিওঁ কিমানমান মুৰ্গী এনে আন্দাজ কিমানমান আছে আপোনাৰ আছে মোৰ মোটামুটি 150-200 মুৰ্গীৰ ওপৰত আছে এয়াই মোৰ পোহপালৰ আৰু আপোনাৰ ফাৰ্মত আহি বহুত বহুত ভাল লাগিছে আচ্ছা 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 আপোনালোকে মোৰ ফালৰ পৰা যদি কোনোবাই যদি মুৰ্গী কিনিব আহে কমত দিব নে নাই দিম নিশ্চয় দিম মোৰ নাম ক'লে হৈ গ'ল ন একদম কৈ দিব আপুনি অসমীয়া ল'ৰা নৱজিৎ চেনেল বুলি আপোনালোকে কৈ দিব আচ্ছা 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 নৱজিৎ চেনেলক লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইবো কৰিব পুনৰে বুকু চাতে যাবলৈ ওলাইছোঁ লোকেল মুৰ্গী এটা মাৰিছিল এতিয়া মই যাওঁ ভাত খালোঁ 5টা বাজিল এতিয়া যাই থাকোঁ ভিউজ চাওক না কি মজা কিছুমান বস্তু বান্ধি দিছে দাদাই লৈ যাওঁ দে বাই বাই কণা সদাব এখনি প্ৰণয়ৰে নৈ তেজে তেজে আছে নুব শ্ৰুতিকে তোমাৰে হাঁহি আছে কত ৰং নজনাকৈ বাৰিষাৰে বৰষুণে তোমাৰ কথাকে কব অভিমানী প্ৰতি খোজে নিয়ৰ কণা সদাব